নমস্কাৰ, মই আজি বনাম ভোগ কচু। এই দেখিছেনে, এইটো ভোগ কচু। মই এনেকৈ সৰু সৰুকৈ কাটি ল'লোঁ কচুখিনি। ভালকৈ কচুখিনি ধুই পেলাই এতিয়া মই কুকাৰত দিম। কুকাৰটোত দি মই 3টা হুইচেল লগাই দিম। তাতে 3টামান জলকীয়া দি দিছোঁ আৰু অলপ নিমখ দি দিছোঁ। এতিয়া 3টা হুইচেল মাৰি দিম। কচুখিনি হোৱালৈকে মই মাছখিনি ফ্ৰাই কৰি ল'ম। এতিয়া এটা কেৰাহী উঠাই দিলোঁ। মাছ কেইপিচ ফ্ৰাই কৰি লওঁ। এই কচুটো খাবলৈ খুবেই ধুনীয়া। আমাৰ ইয়াতে বহুত ভাল হয় কচুটো। কিছুমান ঠাই বিশেষে বৰ এটা ভাল নহয়। আৰু যদি মানে সেমেকা জেগাত হয় বা ৰ'দ নপৰা জেগাত যদি হয় এই কচুটো, তেনেহ'লে খজুৱায়ও। কিন্তু আমাৰ ইয়াতে খুবেই ভাল হয় কচুটো। মাছ কেইপিচ ফ্ৰাই কৰা হৈ গৈছে। এতিয়া তেলখিনি মই আজৰাই ল'ম, কাৰণ তেল নিদিয়াকৈ মই বনাম। এইখিনি বইল হয় আচলতে। এতিয়া কুকাৰটো খুলি মই কেৰাহীৰ পৰা তেলখিনি আজৰাই ল'লোঁ। এতিয়া কেৰাহীটোত ঢালি দিম কচুখিনি। এতিয়া পানী অলপ দি দিম ইয়াতে, যিমানটো জোখৰ লাগে। বহুত বেছি ডাঠো নহয়, একেবাৰে পাতলো নহয়। আৰু কচুটো হোৱাৰ পিছত যদি থৈ দিয়া যায়, তেনেহ'লে নিজে নিজে ডাঠেই হৈ যায় বাৰু। খুবেই ধুনীয়া কচুটো, বহুত ধুনীয়া হৈছিলে খাবলৈ। এইটো বালিয়া বালিয়া মানে এটা ভাৱ আহিছিলে। কচু এটা নিজা খুব ধুনীয়া গুণ আছে। তাতে মানে মছলা একচুৱেলি নিদিলেই ভাল লাগে খাই। একো মছলাই মই ব্যৱহাৰ কৰা নাই। ইয়াতে অকণ জালুক দিম। জালুক, নিমখ আৰু জলকীয়া, এই 3টাই হ'ল মছলা। মাছ কেইপিচ দি দিলোঁ এতিয়া। দি পেলাই অলপ দেৰি উতলিবলৈ দিম। মাছটো বহুত বেছি টানকৈও ভাজিব নালাগে, অলপ কোমল হৈ থাকিলে বেছি ভাল হয়। অকণমান জালুক দি দিছোঁ। জালুকটো বেছি হ'লেই বেছি ভাল লাগে। খুব ধুনীয়া এটা কচুৰ মানে নিজা খুব ধুনীয়া এটা গুণ আছে। জালুকটো দি দিলে আৰু বেছি ভাল মানে গোন্ধ ওলায়। অকণমান নিমখ দি দিলোঁ। নিমখটো ভালদৰে চাই ল'ব, মানে বেছি হ'লেওতো বেয়াই জানেই। কম হ'লেতো সোৱাদেই নাইকিয়া হৈ যায়। খুব ধুনীয়া কচুটো। হৈ গ'ল কচু। কচুটো হৈ গ'ল, খুবেই ধুনীয়া লাগিছে খাবলৈ। খাই চাবচোন আপোনালোকে। ভিডিঅ'টো যদি ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আজিলৈ আহোঁ।